আজি মই বহুত বেছি সুখী মানে আপোনালোকক এক্সপ্ৰেছ কৰিব পৰা নাই তথাপিতো মানে মনৰ সুখটো কেনেকৈ এক্সপ্ৰেছ হ'ল কিন্তু কথাটো কি হ'ল যে কি মোৰ বাৰ ল'ৰা এটা হ'ল য়েছ মই আকৌ মামা বনিলোঁ মানে বাৰ ল'ৰা এটা ছোৱালী এজনী হ'ব এতিয়া বাট যিমানে যি হওক ভগৱানে দিয়া বস্তু ভাল লাগিছে মোৰ কাইলৈ মই গৈ আছোঁ যোৰহাট আজি কাম এটাৰ কাৰণে যাব নোৱাৰিলোঁ মই কাইলৈ যাম এই জাষ্ট ভিনদেউৱে ফোন কৰিছে বাকী আপোনালোকক ভিডিঅ' কলতে দেখাম চাই থাকক ভিডিঅ' কিন্তু অকল পাৰ্টি আৰম্ভ হৈ গ'ল আকৌ দেই এই বিজয় আছে এইফালে আমাৰ নৱদা এইফালে বেকাৰী আছে ই লাষ্ট কৰে ধেৰ বস্তু আছে কি খাবা লৈ লোৱা নৱদা আহা এই ভিডিঅ' বোলে ওচৰ পৰা কৰিব নালাগে বুলি কৈছে দূৰৰ পৰাই কৰি দিছোঁ এইটো কাইলৈ লগ পাম দেই আজি আমাৰ বিকাশৰ মামা হৈছে গতিকে বিকাশে ৰসগোল্লা লালমোহন খাবলৈ হোটেললৈ লৈ গৈছে পিন্ধু হোটেললৈ আহিছোঁ আমি দেই পিন্ধু হোটেল ৰাহুলো আহিছে জনিদা পাৰ্টি নোখোৱালা নেকি কালি মেছেজটো দিলোঁ মেছেজে চিন্তা কৰিম ইয়াৰ মেছেজটো মানে থাকি গ'ল মোৰ মতে ই চাকৰি পালে পাৰ্টি খুৱাব খৰচি পালে আমাৰ বন্ধু এটা আছে তই আকৌ খুৰা এটা হ'ল নে গম পাৱ তই কথা খুৰা হ'ল নে ই আকৌ খুৰা হ'ল মানে মই মামা ই খুৰা The next day. চেঁচা পৰিছে আকৌ বহুত ঘূৰি ঘূৰি আহিব লগা হ'ল জগা কাঠ এতিয়া তই এইফালে যা তই চাবগৈ নোৱাৰ এতিয়া মই চাই আহোঁগৈ দেই নব যায় নি একেলগে নিদিয়ে অকলে অকলেহে দিব মেইন বস্তু অকণ দেখা কৰিব চ' বন্ধুসকল আপোনালোকক ভিডিঅ'টো দেখাম বুলি ভাবিছিলোঁ একদম ফূৰ্তি ফাৰ্তা কৰি পোৱালিটো ইয়াতে থকাহেঁতেন পূৰা ফূৰ্তি ফাৰ্তা কৰি হেৰি কৰিলোহেঁতেন কিন্তু এই ৰুমটো মানে ঠাণ্ডা আৰু পোৱালিটোৱে ঠাণ্ডাও পালে গতিকে এতিয়া হিটাৰত ৰখা হৈছে মানে আৰু চেলাইনো দি থোৱা হৈছে একেবাৰে দেখাম আপোনালোকক যিহেতু ভগৱানে দিয়া বস্তুটো আহিলে আমাৰ ঘৰলৈ গতিকে দেখাম আৰু আপোনালোকক ভালকৈ বেয়াও লাগিছে তাক কোচত ল'বলৈ পোৱা নাই আমগুৰি বা যোৰহাট পালে বাকী এইফালে পপি আছে আমাৰ মামাহঁতৰ বা এইফালে আমাৰ বাইদেউ পৰি আছে বিচনাত এইফালে ৰুমটো বাহিৰৰ ভিউটোৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই চাওক কিমান ধুনীয়া বতৰে মানে বৰ বেলেগ লিলিমাই দেখাই আছে দিছেনে লুকাই দিছেনে চুপে ৰুষ্টম হৈছে দিছেনে এইফালে বাইদেউগৰাকীয়ে কাপোৰ সুমুৱাই আছে আপোনালোকৰ ফালে কাপোৰ ৰ'দত দিয়ে নে নিদিয়ে কমেণ্ট কৰি জনাবচোন কিছুমানে আকৌ মানে আপোনালোকৰ ফালে ধনী মানুহ থাকিব পাৰে না ৱাশ্বিং মেচিনত শুকুৱাই দিব পাৰে মেডিকেলখনৰ এণ্ট্ৰেঞ্চটো বাকী এইটো 207 নাম্বাৰ ৰুমটোৰটো দিটো এইটো এটা ৰুম এটেচ বাথৰুম আছে মোৰ বাথৰুমটোৱে মেইন দেই মোৰ কাৰণে এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মানে কালি চুলি তুলি কাটি দিছে নে পূৰা একেবাৰে চুলি কটা নাই আপোনাৰ এই খট কাটিলোঁ ব্ৰাইকখন অকণমান মিলালোঁ লুকিং লাইক এ বুঢ়া ইয়ালৈ আহোঁতেতো অপেনিং কৰিম বুলি কৈছিলি কিমান ল'লে এইটো এই পাৰ্টি কি খোৱাবি তই
মোৰ তাক ভাল হৈ আহিবলৈ ৰাস্তাত আমাৰ ভাল হৈ আহিব ঠাণ্ডা কাৰণেহে তাত থৈছে মোৰ আশীৰ্বাদ আছে ন ভাল হ'ব মা আশীৰ্বাদ আছে ন ভাল হৈ যাব অকল বাক কিবা তেল এটা লাগে বুলি কৈছে গৈ তলৰ পৰা ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি থোৱা আছে আৰু এখন জেল ৰোড এখন বৰুৱা চাৰ্জিকেল চেণ্টাৰ এই আগলৈ আছে আপোনাৰ মিছনখন বাইদেউ তেল পাম নেকি কিবা মূৰত ঘঁহা জেচমিন তেলটোকে দি দিওঁ ডাবৰ আমলা নে জেচমিন তেলটো মোৰ ফেভৰেট হয় এইটো মানে মই এইটোৱে লগাওঁ বাৰু ছোৱালীজনী ঢাকি দিছোঁ দেই ছোৱালী বুলি আপোনালোকে নক'ব লগালে হ'ল আৰু ফিমেল মেল কি আছে স্মেলটো ভাল মানে মই সেইটো কাৰণে লগাই ভাল পাওঁ হয় কিন্তু বৰ ধুনীয়া লাগিছে দেই ৰেষ্টুৰেণ্টখন ভাল দেখিছোঁ এই আমাৰ আৰ্মি কেম্প এইখিনিতে আছে মানে তো আৰ্মি হেৰিয়ে হয় চব ধুনীয়াকৈ আহিছে গাড়ী লৈ বন্ধুসকল মিলিটেৰী ষ্টেচনৰ এইপিনে ঘূৰি ফুৰিছোঁ ভাল লাগিছে অকলে অকলে আহিছোঁ মই বোলো কিবা এটা কাপোৰ চাপোৰ পাম নেকি কিন্তু এইফালে একদম একোৱেই নাপায় মানে কাপোৰ চাপোৰ ঘূৰি যাওঁ বোলো টাউনত পালে কাইলৈ লৈ আহিব লাগিব ধুনীয়াকৈ বুজি পাইছে আৰু গতিকে সেয়াই আৰু আৰ্মি ষ্টেচন যোৰহাট এইফালে আছে ভাল লাগিছে এয়া ফাৰ্ষ্ট এণ্ট্ৰেঞ্চটো ধুনীয়া লাগিছে এইখন ফ্লাইঅভাৰ মানে একদম সেই চাওক সেই একদম ওপৰত উঠি পেলাই মই তলৰ পৰা এনেকৈ ভিডিঅ' কৰি থাকিম আপুনি খুব জোৰকৈ চেকুৰি আহিব সেইটোৱে হ'ব বেলেগ কি হ'ব আমি তাৰপৰা আহিছোঁ এই অকণমান আগলৈ অঁ লিখাই আছে ব্লেক বৰ্ডত লিখা আছে একেই আমাৰ নিচিনা অৱস্থা আপুনি যেনেকৈ সুধি ওলাইছিলোঁ তেওঁ সুধি ওলাইছে তেওঁক লোকেল নিচিনাই লাগিছে কিন্তু তেওঁ জেগাডোখৰ পাহৰি গ'ল চাগে ই বাবাটো যোৰহাটৰ কোলাকন্দা এই কি হ'লতো নাহিবি নেকি এই বগাকুণ্ডাত আহি আছে মেডিকেল ৰোডৰ ফালে এইফালে ফ্লাইঅভাৰখন যে বনাই আছে সেইটো কাৰণে পূৰা ৰাস্তা বন্ধ হৈ আছে এইটো তলেদি পাৰ হৈছোঁ এইটো হাৰককৈ যদি পৰি যায় কি হ'ব বাৰু বন্ধুসকল আপোনালোকৰ ভিডিঅ' দিব নোৱাৰিম বাৰু মানে ৰোড ক্ল'জড তথাপিও মানুহ অহা যোৱা কৰি আছে এইবোৰ কিমান হেভি কনষ্ট্ৰাকশ্যন দেখিছে নাই মোৰ আণ্ডাৰতে চলি আছে বুলি ভাবিছে নেকি নাভাবিব কাৰণ মোৰ আণ্ডাৰত নাই চাগে দেখিছে মানে পেচেণ্টক চাব আহি আৰু ভাগিনক চাব আহি ৰাস্তাত ঘূৰি ফুৰিছোঁ মানে এনেই অলপ চাবলৈ আহিলোঁ আৰু ওচৰতে মানে সেইটোৱে আৰু দেখিছে নাই যেতিয়া কমপ্লিট হৈ যাব তেতিয়াহে ভাল লাগিব এইডোখৰত কেঁচুৱা ল'ৰা ছোৱালী কাপোৰ নিবলৈ আহিছোঁ চাওঁচোন বাৰু কিমান এইটো নে এইটো কিমান কৈছে 200 এইটো 300 বৰ চফ্ট হৈ বস্তু তোমাৰ লগত ভাল লাগিলে দেই ভাল লাগিলে আৰু কি কণ্টেণ্ট লাগে না ভাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নে ভাই 120 টকা লৈ লৈছে 100 টকা ল'ব পাৰা আৰু অঁ যদি 100 টকা লয় তেতিয়া আপোনালোকে ইয়াৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব দেই
হা মৰ্টনো খুৱাব নোৱাৰিবা নি উপায় নাই মেডিকেল ৰোডত এনেকুৱাই হ'ব বুলি থকা বুলি কোৱা কাৰণে সি মৰ্টন দি দিলে দেখিছে নাই হস্পিটেলত খাইছিলোঁ বাৰু আকৌ এবাৰ অকণমান খাই লওঁ টি টাইম বেকাৰী এখন দেখিছোঁ ধুনীয়া ধুনীয়া বস্তু দেখিছোঁ ইয়াত খাই দিওঁ আৰু ছাডেনলি বৰষুণ দি দিলে দৌৰি দৌৰি আহিবলগীয়া হৈছে ঘৰৰ লগত দিগদাৰ হৈ যাবচোন ইমান সময়ে আপোনালোকক ভিডিঅ' কৰি নেদেখালোঁ কাৰণ পানী দেখিছে নাই মানে বৰুণদেৱতাই কান্দিলে উপায় নাই আৰু আমি আহিছোঁ যিহেতু কান্দিবই ন ধেমালি কৰিছোঁ বাকী ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ ইয়াতে থাকিব লাগিব চাগে মেবি পাৰ্ট 2 আহিব চাগে চাব মেবি নহয় ইয়াত থাকিমেই আজি তো কি হয় পাছত দেখাম বাৰু আপোনালোকক এটা ভিডিঅ'তে ইমানখিনি দেখাব পাৰিম তো যদিহে ভিডিঅ'টো ভাল পালে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকী এতিয়া আমি যাওঁ দাইল আনিবলৈ ভাত আছেই চাই থাকিব ভিডিঅ' থেংক ইউ ছ' মাছ